তৃতীয়তে আমি অহা 22 তাৰিখে গুৱাহাটীত আনুষ্ঠানিকভাৱে অৰুণোদয় আঁচনি শুভাৰম্ভ কৰিম। আমি যেটো কমিটমেন্ট দিছিলো যে অহা 22 তাৰিখে আমাৰ বেনিফিচিয়াৰী সিলেকশন প্ৰায় সমাপ্ত হৈ গ'ল। অৰুণোদয় আঁচনিত আমি কেইটামান সিদ্ধান্ত লৈছো আৰু যিসকলে উপযুক্ত নহয় তেওঁলোকে নিজৰ নাম জোৰ কৰি সুমুৱাইছে তেওঁলোকক মই বিনম্ৰভাৱে ক'ব খুজো যে যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে ইলিজিবল ক্ৰাইটেৰিয়াত নপৰে তেতিয়া কিন্তু কোনোবাই আৰটিআই মাৰি যদি আপোনাৰ বিৰুদ্ধে গোচৰ দিয়ে it will be considered as a criminal cases গতিকে কাৰণে নিজে আতৰি অহাৰ কাৰণে এটো আমি আবেদন জনাই আছো অৰুণোদয় প্ৰাপ্ত গুটেই পৰিয়ালবিলাকৰ ঘৰৰ সন্মুখত অৰুণোদয়ৰ এটা লগো পেষ্ট হ'ব এই 20 লাখ পৰিয়ালৰ ঘৰৰ চৌহদত প্ৰমিনেন্টলি অৰুণোদয় পৰিয়াল আমি এটা নামাকৰণ কৰি তেওঁলোকৰ ঘৰৰ সন্মুখত লগো এটা লগোৱাম যাতে এই পৰিয়ালটো আইডেন্টিফাইবল হৈ থাকে এটা লগো পেস্টিং হ'ব ঘৰৰ সন্মুখত আৰু তেতিয়া কোনোবা যদি নাপাবলগীয়া মানুহ এটো পাইছে লগোটোৰ জৰিয়তে গম পাই যাব যে এই মানুহজনে কেনেকে পালে তেতিয়া মানুহে আৰটিআই আদি কৰিব পাৰিব হেকানে 20 লাখ পৰিয়ালৰ ঘৰৰ সন্মুখত আমি লগো লগোৱাম গতিকে সেই দিশৰ পৰা আমি ইয়াত লুকাই ল'ব পৰা কোনো ৰাস্তা নাই গতিকে যিসকল ইনএলিজিবল ব্যক্তিয়ে এই আঁচনিটোৰ সুবিধা লৈছে তেওঁলোকে মই আশা কৰিম যে ইচ্ছাই এই আঁচনিটোৰ পৰা তেওঁলোক আতৰি থাকিব কাৰণ আমি যোগ্যজনক দিব খুজিছো আৰু খুব ভাল আৰু প্ৰপাৰ সিলেকশন এটা কৰিব খুজিছো 22 নৱেম্বৰত প্ৰথমবাৰ 20 লাখ পৰিয়ালৰ বেংক একাউণ্টত প্ৰত্যেক মাহে ডিবিটি আৰম্ভ হ'ব গতিকে এইটো এটা আমাৰ খুব এটা সুন্দৰ দিন আৰু ইতিমধ্যে ইনফেক্ট আমাৰ 66% বেনিফিচিয়াৰী নাম বেংক একাউণ্টত আমাৰ আহি গ'ল আৰু আমি খুব আৰামত আমি কৰিব